বুলবালি গগৈ আজি বেলেগ এটা টপিকত আপোনালোকৰ ওচৰলৈ আহিছোঁ। হয়তো আজি টপিকটো হ'ল এটা হাৰাবি ৰোষ্টাৰ যাৰ নাম হ'ল টেঙানী কিবা এটা বুলি কিবা এটা বুলি টেঙানী ইউটিউবাৰ নে কি বুলি কয় সি নিজকে। মই নিজে আচলতে তাৰ চেনেলটোৰ নাম বুজি নাপাওঁ কি নাম দি থৈছে সি একচুৱেলি মানে মই নিজে কনফিউজ যে সি কি নাম দি থৈছে। তাৰ নাম কি দয়া হয় নাম। रुको जरा सबर करो बोला धक्का बुक्की नहीं करने का आराम से लेने का। নাজানো কি টেঙানী চেনেল সিহে জানিব, মই বুজি নাপাওঁ এইবিলাক আচলতে। আৰু তাক মই এটা ৱাৰ্নিং দিছোঁ, এই যে ভকতীয়া ফাল্টু কিয় কৰি থাকো তই কচোন। महाराज जी ऐसी शुगर मेला लगाए रखो, बड़ा अच्छा काम कर रहे हो। अगर ऐसे काम करते रहे करोड़पति हो जाओगे। शुगर मेला काम का काम हो गया, लगाई रखो शुगर मेला। হা মুখৰটো ভাজেই চাবি হা মোক কি পিছফালে পৰা কোনটো কলগছ ক'ত আছে ইয়াত কলগছ কচোন। কলগছ নাপায় মোক হাতীয়ে খাবলৈ নাপায় চিঞৰি আছোঁ বুলি ক'ব। ক'ত আছে ইয়াত কলগছ তই দেখাই দেচোন, ক'ত আছে ক দেখাই দে ক'ত আছে কলগছ দেখা দেখাই দিবি মোক ঠিক আছে। আৰু তই ইমান ভকতীয়া কেলে ফাল্টু কেলে ইমান থাৰ্ড ক্লাছ কিয় ইমান সৰু ল'ৰাহঁতৰ ইমান বেয়া বেয়া আমাৰ তোৰ মুখত। वीडियो में गलत कमेंट मत कीजिए यार। अरे भाई समझ के बोल रहा हूँ यार, बुरा लगता है भाई, आप लोग भी जानते हो यार। मैंने आज तक किसी के वीडियो में बुरा कमेंट नहीं किया है भाई। प्लीज यार मेरे भी वीडियो में गलत कमेंट मत कीजिए प्लीज भाई, मैं भाई समझ के बोल रहा हूँ दोस्तों। प्लीज आप वीडियो देखिए प्लीज भाई, लेकिन गलत कमेंट मत कीजिए यार, दिल से लगता है भाई। आप শুভা পায় নেকি হা ভচৰিকে মেৰা মুড পিলে সেইচব কয় নেকি মানুহে কথা নকবি তেনেকৈ গম পাইছ। তোক কোৱা হ'লে নহয় মই ওচৰত তই মোক চিনি নাপাম বুলি কৈ থৈছ আজিলৈকে। মই তোক তইতো মোক হৈ দেখাই নাই আৰু মই যোনদিনা তোক লগ পাম যদি দুঘোচমান নিদিওঁ তোক। মোৰ নাম সলাই থবি গম পাইছ, মোৰ নাম সলাই থবি গম পাইছ। তোক কৈ থৈছোঁ আজি মই পইলা ৰ'জ ভালকৈ কৰিবি সিমানে কথা গম পাইছ। আৰু শুন ল'ৰা টেঙানী নে কি তোক কৈছোঁ শুন। अकेले अकेले मजे नहीं लेने दूंगा मुझे भी चाहिए। তোৰ নাম কি আছিলে দয়া, তোক কৈছোঁ অলপ ভাল হ অলপ শিষ্টাচাৰ বোলা বস্তুটো আছে ন। इस सज्जन को क्या तकलीफ है भाई, क्या तकलीफ है इनको। অলপ ভাল হ তই। আৰু এনেও তই ভালেই বেয়া নহয়, তোক বহুত মৰম লাগে সৰু ল'ৰাটোক ইমান বেয়াকৈও ক'ব নোৱাৰোঁ মই। সেইকাৰণে কি ক'ম তোৰ ভিডিঅ'বোৰ চাই আচলতে খঙো উঠে আৰু কিছুমান ফানি মুমেণ্টত লৈ যাওঁ যোনবোৰ মুমেণ্ট চাই হাঁহি উঠি যায়। कैसा लगा मेरा मजाक। হয়তো সেই সময়ত তোক বেয়া বুলি ক'ব নোৱাৰোঁ আমি, তোক ভাল লাগে সেই সময়ত। সৰু ল'ৰা মানে ফানি মুমেণ্টত যেতিয়া লৈ যায় ভিডিঅ'বোৰ বহুত ভাল লাগে তেতিয়া। আৰু তই বহুত মৰম লগা হয়, মোৰ ভাই নিচিনা হয়। মোৰ ভাইটি এটা আছে কাজিন তোৰ নিচিনা দেখাত, সেইকাৰণে তোক মই ইমান বেয়াকৈ ক'ব নোৱাৰোঁ অইন দহটাৰ আগতে। তই সৰু হয় টিকলা পোৱালি হয়, ये बड़ी अच्छी बात कही आप। বহুত মৰমৰ হয় তই মৰম লগা হয় হয়তো, সেইকাৰণে তোক মই বেয়াকৈ ক'ব নোৱাৰোঁ। আৰু যিহেতু তই ৰ'ষ্টিং বনাই যা ভালকৈ বনা আৰু ধুনীয়াকৈ বনা। আৰু এই বাইৰৰ আশীৰ্বাদ সদায় তোৰ লগত আছে। তোকতো লগ পোৱা নাই, ময়ো তোক লগ পোৱা নাই, কিন্তু মনতে ভাবি লৈছোঁ ভাইটি হয় বুলি বা बड़ा हरामी हो बेटा। ডাঙৰৰ আশীৰ্বাদ তই যা আগুৱাই যাওঁ ইউটিউব চেনেলৰ জৰিয়তে বা পঢ়াৰ ক্ষেত্ৰতো ভালকৈ পঢ়ি যা ভালকৈ। ये क्या चल रहा है शमशेर सिंह जी, देखते जाओ बस। মোৰ নাম পঠিয়াই যায় সেইটোৱে। আৰু তই বহুত স্মাৰ্ট হয় এইটো বয়সতে। জেজবিদাই ময়ো পাতোঁ, হয়তো জেজবিদায়ে খং কৰে, কিন্তু কিছুমান মতে আমি দুটাই কথা পাতোঁ যে ৰ'ষ্টিং চেনেলটো খং উঠে কিন্তু কোনোবা সময়ত হাঁহিও উঠে।